জহনী এটাই এই আঘোণমহীয়া আনি লৈছে নহয় এজনী হে এতিয়া মানুহবোৰ চাবলৈ একেবাৰে আহনি জাহনি হে ধানকেইডাল বোলে আগ ধৰি চপাই লওঁ সেইটো চিন্তা নাই তাৰ খালি ছোৱালীজনী আগ ধৰি সোমোৱাইছেহি মানুহক সেই কি লাগে আগ ধৰি জন লাগে নে ধন লাগে হে আগ ধৰি বোলে সেই ধানকেইটা চপাই লওঁচোন তাৰপিছতে বোলে সেই মাঘ ফাগুণমহীয়া বোলে ছোৱালীজনী বোলে আনোচোন আইও আঘোণমহীয়াই আনিছে একেবাৰে এজনীও কম নহয় নহয় আঘোণমহীয়া একেবাৰে ল'ৰাটো সেই পোনত ধৰি পিনি চিধাই গুচি আহিছে একেবাৰে হে এতিয়া একেবাৰে ল'ৰা-ছোৱালী চোৱা মানুহ ভিৰ লাগিয়ে থাকিব ধান ৰোৱা নহয়গৈ এদিনত ক'তনো হেৰি আছিলে জানো লাগি পিনি একেবাৰে হেৰি কোন এজনী একেবাৰে নুপুৰ চুপুৰ লগাই গৈছে একেবাৰে হে বোৱাৰী এজনী হে অঁ মা কওকচোন এই ঘৰ ইচিক বিচিক কৰি থাকিব নালাগে এই ধাননি পথাৰলৈ ব'ল পথাৰলৈ নহয় পথাৰলৈ ব'ল ধান কাটিব অকল সেই ল'ৰা-ছোৱালী চোৱা সেই মানুহখিনি আগত চাহৰ যোগান হৈ থাকিবলৈ সময় নাই এতিয়া কাৰোবাৰ চাব মন থাকে পথাৰতো গৈ চাবগৈ ল'ৰা-ছোৱালী গম পাইছ আহিছোঁহে মই কালি পৰহি আকৌ মই এতিয়া ধান দাবলৈ যামগৈ নেকি আহিব নালাগিছিলে আঘোণমহীয়া বতৰ জানিবই লাগে আঘোণমহীয়া বতৰ পথাৰলৈ যায় বুলি মানুহবোৰ হে বোলো পথাৰলৈ নাযায় বোলো ভাল হ'ব থাকিবলৈ পথাৰলৈ নাযায় আৰু হেৰি আৰামত খায় আৰু মানুহ ঘৰে আৰু ইনে নকয় নহয় পৰ্বতটো আঁতৰ পৰা বৰ চিকুণ ভিতৰলৈ গ'লেহে গম পাবি খোলা বমা আপুনি বৰ বেছিকৈ কথা কৈ থাকে ঐ কাচি চাচি লৈ আহ ব'ল পথাৰলৈ এই ঘৰত অকল সেই ল'ৰা-ছোৱালীৰ ওপৰত থাকিলে নহ'ব নহয় এনেকুৱা বতৰত আহিলে মানে ল'ৰা-ছোৱালী হৈ থাকিব লাগিব এতিয়া ধান কাটিব লাগিব বুঢ়ী হ'ব লাগিব এতিয়া আজি বতৰো ডাৱৰীয়া চাৰ্ট তাত নিপিন্ধিলেও হ'ব কাপোৰ চাপোৰ দৰকাৰেই নাই হে অকল কাঠিখন ল'লে হৈয়ে যাব আৰু ঐ তই ওলাই আহ দেই মই কাঠি চাচি লৈ আহিছোঁ আহি থাক পথাৰত আকৌ কোনোবাই ল'ৰা-ছোৱালী চাবলৈ আহিলে আকৌ লেতেৰা হৈ থাকিলে বেয়া দেখিব নহয় অঁ মা ব'লা ব'লা অ' পটেশ্বৰী বোৱাৰীকজনী বোলে বৰ ধুনীয়া শুনিছোঁ আহিবলৈ সময় পোৱা নাই নহয় খেতিৰ পৰা উঠিছোঁহে সোনকালে হ'ল বুলিহে এবাৰতে অ' পটেশ্বৰী ঐ অ' মানুহ নাই দেখোন ওৱাই নতুন ল'ৰা-ছোৱালীকো লৈ গ'ল নি আকৌ ধান অ' পটেশ্বৰী অ' যাৰ যাৰ বোৱাৰী চাব মন পথাৰলৈ গ'লেই হ'ল ধন্যবাদ বা বৰ বেলেগ বুদ্ধি কথা আছে আকৌ পথাৰলৈনো যামগৈ নে এতিয়া বোৱাৰীজনী চাবলৈকে এটা বুদ্ধি চা একেবাৰে বৰ বিশ্ব সুন্দৰীজনী আনিছে আৰু আকৌ নেচাওঁ বুলি ভাবিলেও আকৌ সেই মনটোৱে নেমানে নহয় অ' মোতকেও যদি ধুনীয়া আহিছে আকৌ কি হ'ব আকৌ এইখন গাঁৱত সেই চবতকৈ ধুনীয়া ময়ে বাৰু মোতকৈ আকৌ ধুনীয়া হ'লে আকৌ সেই গাঁৱৰ ঘৰ তাইকহে বেছিকৈ চাব পাৰে মোক নেচাবই আকৌ পিছে পটেশ্বৰী আকৌ টেলেণ্টটো কম নহয় তাই এইবোৰ বুদ্ধি আকৌ অঁ ঘৰলৈ বুলিব মানুহ আহিলে চাহ তাহ দিব লাগিব তামোল চালি দিব লাগিব সেইকাৰণে পথাৰলৈ লৈ গৈছে আমি নাজানো বুলি ভাবিছে দৰ্জাত চাইনবৰ্ড মাৰিবলৈ আহিছে হ'লেও চামগৈ মই ৰ'ব আকৌ গ'লগৈ নি তইনো এই খোৱা বস্তুখিনি কিয় লৈ আহিব লাগিছে বাপেৰে দিবগৈ নহয় চাহ অকণ গৈ পিনি নহয় মানে সেই লৈ আহিছোঁ আৰু ব'লক তই যে এইযোৰ কাপোৰ যে পিন্ধি আহিলি হে এনেকৈ যাবি নে কি পথাৰলৈকে এনেকৈ যাম আকৌ পথাৰত যদি ল'ৰা-ছোৱালী চাবলৈ আহে অঁ ল'ৰা-ছোৱালী পথাৰলৈ নাযায় সেই চাবলৈ সেই ঘৰতে চাবহি খোৱা বস্তুটো আনিছে যে কাপোৰযোৰ পিন্ধিছে এইবোৰ কি ওলমি আছে এইবোৰ টিলিঙা পথাৰলৈ গ'লে টিলিঙাডাল কেলে বজি থাকিব আকৌ এইবোৰ হেৰি ছিগি থাকিব সেই ল'ৰাটো পইচাহে কিনি দিছে তোক তই নিজে ঘটি লোৱা নাই নহয় হে এইযোৰ মই ঘৰৰ পৰা পিন্ধি আহিছোঁ এইবোৰ চব মোৰ ল'ৰাটো পইচাহে তই কিনি লৈছ হে আপোনাৰ ল'ৰাটোৱে কিনি দিয়া নাই মোৰ এক্স বয়ফ্ৰেণ্ডে দিয়া হয় এইটো আগৰ এইটো কি ফেন বুলি কৈছিলি এইটো বয় ফ্ৰেণ্ড মানে বান্ধৱী আকৌ অঁ বান্ধৱীয়ে দিয়া অঁ বান্ধৱীয়ে দিব বান্ধৱীয়ে দিয়া নহয় মোৰ ল'ৰাই দিয়া আপোনাৰ পুতেকে মোক একো এটা দিয়া নাই গম পাইছে আজিলৈকে তেনেকৈ নক'ব ব'লক এয়া পথাৰলৈ আহ এই আহো কইনা খোজি আহিব নালাগে পটাপট আহি চিন্তা বুঢ়ীহে কিনো বোৱাৰীজনী আহিলে জানো এই গোটেই পথাৰ মানুহখনে ঘূৰি ঘূৰি চাইছে হেৰৌ কিবা কৈছে নি বাৰু এই গোটেই মানুহখনে হেৰৌ পিকা পিকে চাইছে চাইছে আকৌ ন ছোৱালী আকৌ এই অ' মা এটা কথা গম পাইছা নাই
মোৰ নিচিনা ল'ৰা ছোৱালী পাবলৈ আকৌ বহুত টান গম পাইছে টান টান মই গম পাওঁ তই টান বুলি আপোনাৰ ভাগ্যক্ৰমেহে পাইছে তই টান বুলি গম পাওঁ মই তই ঢিলা নহয় কথায়ে কয় নহয় তই টান বুলি ব'লক ব'লক যি কিনো শাহু এজনী পালোঁ অকল পেট পেটাই থাকিব অহা দুদিন হৈছে অকল মুখনে পেটাই ভাবিছিলোঁ পথাৰলৈ বোলো মানুহবিলাক চব যাব আমি দুটাই বোলো বৰ ফূৰ্তি কৰি থাকিব পাৰিম যি দেখিছোঁ সেই পথাৰলৈ আহিবলগীয়া হৈছে নহা হ'লে ভাল আছিলে পথাৰলৈ আহিব নালাগে বাৰু দুজন থাকিলেই হ'ব অঁ ব'লক ব'লক হা এইডোখৰ ইবাৰ এদাই গ'লে হৈ যাব অঁ এয়াই নেকি এয়াই আমাৰ এইকণ মই মানে দালোঁ অঁ হয় নেকি এইকণ আছে এই খোৱা বস্তুখিনি থৈ ল কাটি যাওঁ এতিয়া এজনী বোৱাৰীয়েচোন বৰ সুন্দৰভাৱে এখন ধান কাটে দেই হৈছে একদম মজা কাটন দিছে একদম আপুনি ইমান চুটিকৈ কাটে মই দীঘলকৈ কাটিব শুবও পাৰিবি দলি চাবলৈ ঠিকনি কৈছে আপুনি আকৌ সেনেকে নাকাটে চুটিকৈ কাট মাৰৰ ঘৰত এনেকৈ কাটে নেকি হে তই মোক দেখিছনে নাই দেখা মই কেনেকৈ কাটিছোঁ হে দেখিছ নাই দেখা চাই থাক অকণমান দেৰি চাই থাক বহি ললি যে চাই থাকিব আকৌ থিয় নোৱাৰি নহয় বহি লৈছে তই মোতকৈ আকৌ বেছি বুঢ়ী যে হয় নাই নহয় বুঢ়ী কেলে বুঢ়ী আকৌ মই কটা ধ্যান দি চাই থাক ধ্যান দি চাই থকাতকৈ মই অকণমান নিষ্টালটোকে কৰিব পাৰিম তুমি এখন চাই থাকিম লিপষ্টিকটো গ'লগৈ চাইছনে চাই আছোঁ বেয়া হৈছিলে অকণমান লিপষ্টিকটো অকণমান লগাই লৈছোঁ কি লগাই লৈছ লিপষ্টিক লগাই দিয়ক অকণমান ভাল লাগিছে নাই বাৰু তই খোৱা বস্তুহে আনিছ বুলি ভাবিছিলোঁ মই সেইবোৰ খোৱা বস্তু নহয় সেই মেকআপৰ বস্তু লৈ আহিছে আকৌ তই মানে খালি দেই শাহুৰৰ মূৰটো খাবলৈ আহিলি দেই তই কেনেকুৱা ধৰণৰ বোৱাৰী হে কেনেকুৱা ধুনীয়া কেনে বেয়া দেখিছে একদম ধুনীয়া টিপটপ বোৱাৰী পাইছে আকৌ আপুনি আকৌ আৰু ইয়াতকৈ লাগিছে নি আৰু বডিটো টিপটপ হ'লে নহ'ব কামবোৰ অকণমান টিপটপ কৰিব লাগিব বুজিছা কাটোনে নহয় কাটি থাক হেৰ' মূৰ্খ বোৱাৰী ৰাম এইজনীয়ে খালে মাৰিলে নাই মাৰা চুটিকৈ কাট অকণমান হেৰি নহয় মা এই মুঠি হৈ গ'ল গম পাইছে আৰু ৰছী এডাল দিয়ক চাই থাক মই ক'ৰপৰা ৰছী উলিয়াওঁ এনেকৈ দুডাল লৈ ল'বি সেইটো ৰছী এনেকৈ ঘূৰাই দিবি 3 পাকমান ঘূৰাই দিলে হৈ যাব কেইপাক ঘূৰাবলৈ ক'লে মা 3 পাকমান ঘূৰাই দিলে হৈছে ডিঙিটোকে ৰেপ মাৰি দিয় নি এজনীহঁতক হে তোৰ একেবাৰে দিমাগটো নাই নি বাৰু গোটেই মাথাটোৱে আছে আৰু দিমাগটো কেলৈ থাকিব ষ্টাইলটো কৰিবলৈহে দিলে তোক গম পাইছ তোক খাবলৈ দিলে পেটটো ষ্টাইল কৰিবলৈ দিলে মুখখন বেয়া হৈছে নি বাৰু ধুনীয়া হৈছে ভালকৈ বান্ধ মুঠি কেলৈ 3 পাক ঘূৰাবলৈ ক'লে ঘূৰাই দিলোঁ আকৌ নহৈছে বুলি কৈছে কেলৈ আকৌ সেইজনী সঁচাকৈ বুৰ্বক বোৱাৰী আনিলে এই জহনী এটাই কিনো ছোৱালী আনিলে জানো যদি সেয়া চাইনবৰ্ডত যি লিখা আছে তাকে চাই পেলাই আমি গুচি আহিলোঁ পথাৰলৈকে পটেশ্বৰী দাইছ দাইছোঁ এই নচালীকো লৈ আহিলোঁ আকৌ দেখাতে নচালি লাগিছে বাৰু পিছে সেই পথাৰলৈ অহা ড্ৰেছটোহে চাজিলে মই কৈছিলোঁ বোলো অকণমান সেই দাৱনী ড্ৰেছত তই এটা কথা কচোন বাৰু তই পথাৰলৈ কেলৈ আহিলি তহঁতৰ দৰ্জাচোন একদম চাইনবৰ্ড ফিটিং কৰি থৈছ সেইখন ময়ে ক'লোঁ লগাই দে বুলি নহ'লে ঘৰলৈ আকৌ মানুহবোৰ আহি থাকে যে ঘৰলৈ আহিলে চাহ দিয়া তামোল দিয়া আকৌ নচালীৰ লগত বহি কথা পতা সেইবোৰ কৰি থকাতকৈ আমাৰ ধানখিনি কোনে দাব সেইটো হয় সেইকাৰণে মই ইয়ালৈ গুচি আহিলোঁ পিছে ছোৱালী কি খবৰ ভাল মোহাৰি
মাৰি পেলাব হৈছে হেৰি নহয় বেয়া দেখিছে কি বেয়া দেখিছে মানে তোমাক ধুনীয়া লাগিছে কিন্তু সেই পথাৰত মানে ড্ৰেছটো খাপ খোৱা নাই নহয় ল'ৰা ছোৱালী মানুহ যে ল'ৰা ছোৱালী যদি পথাৰত চাবলৈ আহে মই জানো এনেকৈ বেয়া ৰূপত থাকিলে বেয়া দেখিব জানো দেখিব সেইটো কাৰণে আকৌ মই এনেকৈ আহিছোঁ হেৰি নহয় পিছে হেৰি মানে আমিও আঘোণমহীয়াতে অহা পলাই পেলাইনে আহিছিলোঁ আৰু হয় নেকি কিন্তু আমি এনেকৈ মানে সি নতুন ল'ৰা ছোৱালীতে ধান দাবলৈ অহা নাই দেই আমাৰ হাঁহো দিয়া নাই বাৰু দেই হাঁহজনীও ভাল পাওঁ আমাৰ হয় নেকি আমাৰ শাহুজনী গম পাইছেনে আহিব দিনাখন পেটে 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 বেয়া লাগে ন এনেকৈ একেলগৰ বোৱাৰী আকৌ এনেকৈ পঠিয়াব নালাগে নহয় আঘোণমহীয়া আমি আকৌ তেনেকৈ দোৱা নাছিলোঁ নহয় আঘোণমহীয়াতে আহা তই আঘোণমহীয়া আহিছিলোঁ হয় নে বাৰু আহিছিলোঁ আকৌ দেওবাৰে ৰাতি আহিছোঁ ৰাতিপুৱালে সেয়া ধানেই দাইছোঁ দাইছত নকৌ দেখিছোঁ নহয় তই শাহুৰ লগত দাইছ এই আমাৰজনী কৈছিলোঁ গম পাইছনে বোলো হেৰি নালাগে তাই আকৌ নুশুনে নহয় বোলে নহয় মা বোলে ময়ো যাম তেতিয়াহ'লে ব'ল আৰু আপুনি কেনেকুৱা মানুহে এই মাত্ৰ ক'লে নাই দোৱা বুলি আকৌ এই মাত্ৰ কৈছে দাইছোঁ বুলি ঐ কেতিয়া ক'লো আকৌ দাইছোঁ বুলিয়ে কৈছোঁ শাহুৱেখিনি বৰ আহি ন বছ আকৌ সেইখিনি আহিব লগা দেহি তোৰ নিচিনাজনী মই পাব লাগিছিলে লাইনটো মাৰিছিলে আপোনালোকৰ পুতেকে কি মাৰিছিলে হেৰি মানে এই ইহঁতৰ লাইনটো বেয়া হৈছিলে এই লাইনডাল ভাল কৰিবলৈ কৈছে লাইন মাৰিছোঁ বুলি কৈছে আকৌ মই আকৌ বেলেগে ভাবিছিলোঁ পিছে মই দেৰি নকওঁ পতে চাই দেই যা আমাৰ এইকণ আছে আৰু দাই লৈ তই যাবি মই অকণমান আছে দাই লওঁ আকৌ দেই হেৰি নহয় মিছা কথা এটা শাহুতকৈ কৈ দিলোঁ সেই বেয়া চেয়া নাপাবা মানে শাহুবোৰৰ লগত মিলি থাকিব লাগে দিয়াচোন আৰু গাঁৱৰ মানুহৰ লগতো মিলি থাকিব লাগে সেইকাৰণে আৰু দেই তোমাৰ আকৌ পেটটো অকণমান বেয়া আকৌ মই আজিহে গম পালোঁ পিছে তুমিও দেখিবলৈ ধুনীয়াই কিন্তু কামতহে নাই আকৌ দেই আহিছে দেই কেনেকুৱা মানুহ ইফালেও ক'ব সিফালেও ক'ব একদম ৰেপি পেলাবলৈ মন যায় ধান কটা দি দুতলীয়াই মইহে বোলো দুতলীয়া বুলি ভাবিছিলোঁ ইখন গাঁৱতো মানে দুতলীয়া মানুহ আছে প্ৰথম আহিয়ে চিনি পালোঁ নহয় মই হেনো বোলে কামত হ'লে নাই আকৌ বোলে কাঁচিখনে খাবলৈ বদোৱা কিমানো বাৰু ঘাচকৈ কাটিব পাৰিম বাৰু তই ভুৰাই আছ যে তই তাইৰ লগত নোৱাৰ আকৌ গম পাইছ নাই তাই বেলেগ কৰ্মীয়লা তই ধান দোৱাতে পাৰিবিনে তাঁত বোৱাতে পাৰিবিনে তাই খোৱাতে পাৰিবি নে ভুৰাই নাথাকিবি কৰ্মীৱালা মানে পেটটো গেলাই তাই দুতলীয়া তাই কামতো ভাল চবতে আছে তাই গম পাইছ অকল পেটটোৱে বেয়া নহয় নোৱাৰো দেই মোৰ কিন্তু ভাগৰ লাগি গৈছেগৈ যাওঁ দেই অকণ বহি লওঁ এই মেকআপটো গ'লগৈ হ'বলা তোৰ লগত নহ'ব আৰু বুজিছ যাওঁগৈ ব'ল আৰু কাইলৈ মই সেই দাৱনী এজনী বিচাৰিব লাগিব হয় নেকি তোৰ লগত নহ'ব মই তেতিয়াহ'লে ওলালোৱে আৰু ব'লক ভাবিছিলোঁ বোলো দুইজনীয়ে দাই সমানে বোলো দাম আৰু কাম পটাপট হৈ যাব তোৰ দাই নহ'ব ব'ল ঘৰলৈ ব'ল